এতিয়া আমি মাজুলী ৰাওনা হৈছো ইয়াৰ ৰেকৰ্ডিং হৈ গ'ল so let's go to মাজুলী 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 আহা মূৰ্খন দিদি মাজুলী মই মাজুলীত জংকিক বিচাৰিবলৈ যাম মাজুলীত জংকি নাই ন এতিয়া যদি মাজুলীত যদি মই জংকি পাই যাওঁ এনে ডুপ্লিকেট মই জংকি আৰু সো এই মাজুলীৰ পানৈ হৈ যাম আপোনালোকক কৈ আছো গুৱাহাটীত থকা জংকিক মই এৰি আহিলোঁ চাফা এতিয়া মই মাজুলীৰ জংকিক বিচাৰি আহিছোঁ সো গাইজ ধেমালিও চৰে ধেমালি কৰিছোঁ আজি মুহ পে মত যাও दिल पे जाओ so I'm going to Majuli दिल पे मत लो मुंह पे जाओ बोलो ना दिल पे मत लो मुंह पे मत लो दिल पे मत लो नहीं दिल पे मत लो दिल पे मत लो मुंह पे जाओ अच्छा ठीक है ये भी हो सकता है so इमान दुनिया रास्ता মই দেখুৱাই যাম আপোনালোকক আমাৰ মনো তাতকে অধিক দুনিয়া Sampao ito po da itagungokoki Akiyam kibun na Akiyam kibun na অকলতে জাদাৰ নহয় মনো একজন ভাল শিল্পী হয় মোৰ খুব এটা হিট সং আছিলে এতিয়াও মই যতেই যাওঁ এই ঐনিতমটো মোক গাবলৈ মানুহে অনুৰোধ কৰে সেইকাৰণে গেনকো গেনকো সৃষ্টিকৰ্তা এই হয় এই গানটোৰ সৃষ্টিকৰ্তা জাষ্ট মই কণ্ঠহে দিছিলোঁ খুব ধুনীয়া যতেই যাওঁ সেই গানটো গাবই লাগে অকণিকে বহুত ধুনীয়া গান আছিলে সঁচাকৈ আৰু এনেকুৱা গান আকৌ হ'ব ন মনো এতিয়া মোজনটো আহি আছে পাপা মোজনটো আহি আছে আমি দোকানা পাইছোঁ আৰু হোটেল আশীৰ্বাদত সোমাইছোঁ অকণমান চাহ খাম যিহেতু ফ্ৰেছ চাহ অকণ খাবলৈ চবৰে মন যায় আৰু মোৰ মন গৈছে দোকানা চাহ খাবলৈ আপোনালোকে দোকানা আহিলে নিশ্চয় আশীৰ্বাদ হোটেললৈ আহিব ধুনীয়া মিঠাই বনাই চাহ খালোঁ তাৰপিছত ওলাই আহিছোঁ এতিয়া ডাইৰেক্ট মাজুলী বাই বাই প্ৰেচিডেণ্ট ছাৰ বাই বাই ওৱান পিক এবাৰ এইফালে চাওক বাই বাই আপুনি আহিব কেতিয়া ইমান গধূলাকৈ নাহিব ৱেলকাম চব ফ্ৰেণ্ড আপোনালোক সকলোৱে মাজুলী আহিব খুবেই ভাল পাব ভাল লাগিব আৰু মাজুলীনো কাৰ ভাল নালাগে হেল্ল' ফ্ৰেণ্ড অলপ পিছতেই পাম আৰু মাজুলী কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে মনো কোৱা কেনেকুৱা এক্সাইটেড লাগি আছে এক্সাইটেড মাজুলী চাবৰ কাৰণে চ' মাজুলী বুলি ক'লে একদম সঁচাকৈ কি বুলি ক'ম বাৰে বাৰে সেইখিনি কথাই আহে মাজুলী দেখাল আৰু আমাৰ মেনেজাৰ চ' হেল্ল' আমাৰ পাইলট দাদা হেল্ল' কৈ দিয়া দাদা হেল্ল' চ' আমি একেলগে গৈ আছোঁ গাড়ী চলাই আছে মাজুলী ৰাস্তা খুবেই ধুনীয়া লাগিছে একদম পথাৰ বহুত ধুনীয়া লাগিছে চাওক আপোনালোকক কেমেৰা আন মই দেখাই দিছোঁ জানো ঐ মাজুলী ৰাখোতে ঐ তোকে মই দেখিলোঁ কনে ঐ প্ৰেমতে পৰিলোঁ তোৰ আলি গাঙ আহিব মাজুলী চাবলৈ আৰু বিশেষকৈ ৰাসৰ সময় এতিয়া ৰাস সময় হয় এইখিনি সময়ত সকলোৱে মাজুলী আহি ভাল পাব এইফালে কি জেগা হৈ জানো এইফালে ফেচবুকত মানুহবোৰ অন্ততঃ কনফিডেন্সত ল'ব বহুতে অ'কে থেংক ইউ হেল্ল' ফ্ৰেণ্ডসকল গুড আফটাৰনুন আমি ভাত খালোঁ মাজুলী আহি আৰু ৰাস মঞ্চও চাবলৈ আহিলোঁ আৰু অকণমান ৰিহাৰ্চেলটো কৰিবই লাগিব কাৰণ প্ৰথমবাৰ মই মাজুলীত ৰাস কৰিবলৈ আহিছোঁ দৈবকীৰ ভাওত
চ' এক্সাইটেড আছিলোঁ মাজুলীত ৰাস কৰিবৰ কাৰণে আৰু তাকো আকৌ দৈবকীৰ ৰূপত আৰু ইমান ধুনীয়া এটা ৰোল মই ইয়াত প্লে কৰিবলৈ আহিছোঁ মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে যাতেই মই ৰাইজক মানে ধুনীয়াকৈ মোৰ এক্টিং দেখুৱাব পাৰোঁ দাদা কি আপোনালোকৰ কি মানে এতিয়া কি কেনেকুৱা মানে হেৰি কৰিছে যুঁজা কেনেকুৱা যুঁজাটো আমাৰ পূৰ্ণগতি চলি আছে প্ৰায় 80% কাম সমাপ্ত হৈছে এতিয়া আমি ধুনীয়াকৈ ৰিহাৰ্চেল কৰিব লাগে আৰু আমি ৰাস পাৰ্ফৰ্ম কৰিব লাগে অ'কে আমাৰ ৰাইজক দেখাব লাগে ভৱিষ্যতলৈকে নাম থোৱাকৈ অ'কে অ'কে তো বন্ধুসকল মন ৰাখ এয়া ৰাখ বহুত ডাঙৰ বনাইছে সঁচাকৈ দেই হা এতিয়া লাইভ নাযাওঁ এতিয়া ভিডিঅ' কৰিম এয়া ৱা ইমান ডাঙৰ ষ্টেজ ৰাগৰ বাবে ইমান ডাঙৰ ষ্টেজ সঁচাকৈ খুবেই আকৰ্ষণীয় অনুষ্ঠান হ'ব ইয়াতে চ' বহুত ভাল লাগিব বস্তু লগাইছে আৰু চব বনাইছে বাপৰে ইমান ডাঙৰ চ' গাইজ এয়া হৈছে মাজুলীৰ ৰাস জেংৰাই মুখৰ হাইস্কুল খেলপথাৰত আপোনালোক সকলোৱে আহিব আজি মই আপোনালোকক দেখুৱাইছোঁ আৰু চেষ্টা কৰিম মই দৈবকী সঁচা দৈবকী হ'বৰ কাৰণে চ' সেয়াই সকলো আৰম্ভ হৈ এয়া চব ৰেডি মৰমৰ বন্ধুবৰ্গসকল আপোনালোকে ৰেডি নে মাজুলী ৰাস চাবলৈ চ' আহক আপোনালোকে এনজয় কৰক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ফ্ৰেণ্ডসকল আমাৰ বিশ্ববিখ্যাত আমাৰ দিবাকৰ ছাৰ আৰু সঁচাকৈ অপমান কৰিছে মিৰি মানুহ অপমান কৰিছে মোক চ' কৰোণা নাই আৰু এতিয়া ইয়াতে আমাৰ ছাৰ আছে ছাৰে আমাক ডাইৰেকশ্যন কৰিব আমি ষ্টেজলৈ উঠিছোঁ ভগৱান লগ দিয়ক আৰু আমাক যাতে এনে ডাইলগ নাপাহৰে সেইটোৱে এয়া প্ৰথমবাৰ মই সঁচাকৈ আপোনালোকৰ এনেকৈ অভ্যাস আছে ন মাই গড এই ষ্টেজ হয় ইমান ডাঙৰ ষ্টেজ আপোনালোকে চাওক সঁচাকৈ দেই মাজুলীৰ ৰাস ধুনীয়া বনাইছে এইটো চা এইবিলাক চাচোন ধুনীয়া বাঁহ চাহ চব বনাইছে ক'ৰ পৰা ষ্টাৰ্ট হ'ব চাওক ছাৰ এয়া চাওক ইমান ডাঙৰ বাসুদেৱ কালকেতু কোন কালকেতু কংস মোৰ লগত নহয় এই কংস দৈবকী দাদা কি ছেক্ৰেটাৰী ইমান ধুনীয়া বনাইছে এয়া শংকৰ চকী ন বহুত ধুনীয়া বনাইছে দেখোন এইটো উঠাই লৈ যাম দেই মই গুৱাহাটী চ' ষ্টাৰ্ট কৰোঁ ন নামি আহিব কংক নামি আহিব এইটো কংক নামি আহি পেলাই একদম মাজলৈ পাবগৈ ককাইকৰ পাছে পাছে দৌৰিব দাদা আছিলে আজি মোৰ সৌভাগ্য আজি মই তেওঁৰ লগত দৈবকীৰ ভাও কৰিলোঁ চ' বহুত ভাল লাগিলে ছাৰ কি বুলি ক'ম আপোনাক আৰু বহুত ধন্যবাদ থাকিল আপোনাৰ আশীৰ্বাদ আপুনি বহুত সহজভাৱে মোক সহযোগ কৰিলে ধন্যবাদ মোৰ বন্ধুবৰ্গসকল এয়া আমাৰ খংক আছিলে আগৰ বছৰতো বহুত বছৰৰ পৰা ছাৰে কৰি আছিলে এইবাৰ ছাৰে নকৰে চ' ছাৰ মিছ কৰিম চ' ছাৰ আপোনাৰ লগত কৰিব পাৰিলেতো বহুতেই ভাল আছিলে আৰু সহজ আছিলে আমি ৰিহাৰ্চেল কৰিলোঁ ছাৰৰ লগত ফ্ৰেণ্ডসকল এয়া দৈবকীৰ আখৰা আৰু গোপীসকলৰ আখৰা আজি মই এই ৰিহাৰ্চেল কৰিলোঁ কৰাৰ পিছত মোৰ বন্ধুবৰ্গসকল ৰিহাৰ্চেল শেষ কৰি মই ৰুমত অকণমান ৰেষ্ট লৈ আছিলোঁ তাতে মোক কোনোবাই মাতিলে যে আপোনাক ডিচিয়ে মাতিছে কিন্তু অকণমান মোৰ চিন্তিত হ'লোঁ ডিচিয়ে বা কিয় মাতিলে কিন্তু ইয়াতে আহি দেখিলোঁ মাজুলীৰ ডিচি আমাৰ শ্ৰদ্ধাৰ পুলক মহন্ত ছাৰ আৰু লগত আছিল মাজুলীৰ MLA ভুৱন গাম
মাজুলীৰ DC পুলক মহন্ত ছাৰৰ লগত বহুত পুৰণি চিনাকি আৰু ছাৰৰ লগত আমি একেলগে বহুত প্ৰট'কল ডিউটি কৰিছোঁ তাকেই মাজুলীৰ ৰাইজক ছাৰে ক'লে ছাৰ আপোনাৰ এই কথাটো আমি মানে বহুত সুখী হ'ল এতিয়া সেই কথাটোকে আমি পাতি আছিলোঁ খেলাটো আছে নেকি এইটো আছে যদি মন কৰি দিবি খাই থাকোঁতে যদি উঠিছে এইটো চিৰিয়াছলি নহ'লে আপডেট কৰিবি মইতো কালিহে আছোঁ ছাৰ পৰহিলৈ নামৰ ডিউটি মানে মাজুলীৰ DC পুলক মহন্ত ছাৰক মাজুলীত এনেকৈ লগ পাই খুবেই ভাল লাগিলে ছাৰ আগন্তুক দিনত মাজুলীৰ ৰাইজৰ কাৰণে খুব ভাল কাম কৰিব বুলি আশা থাকিল